নমস্কাৰ এণ্ড গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি হৈছে 21 ফেব্ৰুৱাৰী। আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এই দিৱসটো কি কাৰণে পালন কৰা হয় আৰু কিমানখিনি প্ৰয়োজনীয়তা আছে গোটেইখিনি আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে। এতিয়া বোলো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 21 ফেব্ৰুৱাৰী তাৰিখ। আজিৰ এই দিনটোতে অৰ্থাৎ আজিৰ তাৰিখটোতেই প্ৰত্যেক বছৰৰ দৰে এই বছৰো আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হ'ব আৰু 21 ফেব্ৰুৱাৰী তাৰিখটোতে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি অহা হৈছে। এই দিৱসটো পালন কৰাৰ বহুতকেইটা কাৰণ আৰু উদ্দেশ্য বা প্ৰয়োজনীয়তাও আছে। মেইন কাৰণ তিনিটা আপোনালোকক জনাওঁ। মাতৃভাষা বহলভাৱে প্ৰচলন কৰিবলৈ এই দিৱসটো পালন কৰা হয়। নিজৰ মাতৃভাষা যাতে হেৰাই নাযায় সংৰক্ষণৰ কাৰণে এই দিৱসটো পালন কৰি আহিছে। নিজৰ মাতৃভাষাক স্বীকৃতি দিবৰ বাবে এই দিৱসটো পালন কৰা হয়। মূল কাৰণ হৈছে এই তিনিটা, অৰ্থাৎ এই তিনিটাই উদ্দেশ্য আগত ৰাখি এই দিৱসটো আগৰ পৰাই পালন কৰি অহা হৈছে। এতিয়া কওঁ, মাতৃভাষা দিৱস পালন কৰাটো গুৰুত্বপূৰ্ণ বিষয় চাবলৈ গ'লে যিটো হাৰত বৰ্তমান অসমীয়া ভাষা প্ৰদূষিত হ'ব ধৰিছে, তেনেদৰে যদি চলি থাকে হয়তো আমাৰ অসমীয়া ভাষাটো এদিন বিলুপ্তি ঘটিব। অৰ্থাৎ হয়তো এই ভাষাটো আমি শুনিবলৈ নাপাম, কেতিয়াবাহে আমি ভাষণ হিচাপে শুনিবলৈ পাম শুদ্ধ অসমীয়াত। আপোনালোকে নিজেই চাওক যে আমাৰ মাতৃভাষা প্ৰত্যেক দিনে অশুদ্ধ শব্দৰ লগতে বাতৰি কাকত, আলোচনী আদি প্ৰত্যেকতে বানন ভুল নাইবা কিছুমান ব্যাকৰণ ভুল দেখা যায়। হিন্দী আৰু ইংৰাজী ভাষাৰ লগতে বিজ্ঞাপনৰ বিকৃত আৰু ঘৃণনীয় অসমীয়া অনুবাদৰ বাবে এইটো হ'বলৈ বাধ্য হৈছে বুলি আমি ভাবোঁ। আৰু এতিয়া আমি চাওক যে প্ৰত্যেকখন স্কুলতে ইংৰাজীটো বাধ্যতামূলক কৰিছে। থাকক ইংৰাজীটো, আমাৰ তাত ক'বলগীয়া একো নাই, কিন্তু আমি নিজৰ মাতৃভাষাৰ ওপৰতো সিমানখিনি গুৰুত্ব দিব লাগিব। আমি যদি প্ৰত্যেকজন নাগৰিকেই নিজৰ মাতৃভাষাৰ প্ৰতি সচেতন হওঁ, তেতিয়াহ'লে আমাৰ মাতৃভাষা সদায় এনেকৈ থাকিব, হেৰাই নাযায় আৰু দিলে এই প্ৰদূষণ ৰোধ হ'ব বুলি মই ভাবোঁ। আৰু এইটো কাৰণেহে আমাৰ মাতৃভাষা দিৱস পালন কৰিব লাগে। আৰু আজিৰ ভিডিঅ' এইখিনি আছিল। নতুন ভিডিঅ'ত লগ পোৱাৰ আশা, তেতিয়ালৈ বাই বাই।